Hello everyone, good morning. আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আমি বৰ্তমান ভালে আছো আৰু সেই কাৰণে আমি এতিয়া গৈ আছো আজি দেওবাৰ আৰু দেওবাৰ কাৰণে আজি আমি এফালে ওলাইছো ফুৰিবলৈ আৰু ক'ত গৈছো কি কথা এইবোৰ পিছত গম পাব আৰু প্ৰথমে মই আপোনালোকক মোৰ YouTube চেনেল আৰু লগতে Facebook পেজলৈ স্বাগতম জনাই মোৰ ভিডিঅটো আৰম্ভ কৰিছো আৰু বলক এতিয়া আপোনালোকেও আমাৰ লগে লগে আহি থাকক আৰু আমি আজি গৈ আছো পুস্কি ঘৰলৈ পুস্কি মানে মোৰ আগৰ ভিডিঅত আপোনালোকে দেখিছে পঞ্চমীত খোৱা ভিডিঅ' এটা দিছিলোঁ মই সেই ভণ্টি ঘৰলৈ গৈ আছোঁ আৰু যিহেতু তাইৰ ভাগৰ 18 তাৰিখে ল'ৰা এটা জন্ম হৈছে আৰু এতিয়া আমি এনাইকৰ ঘৰৰ ফালৰ পৰা জাল খুৱাবলৈ গৈছোঁ আৰু এতিয়া আমি বৰ্তমান পালোহিয়ে ডিগবৈ আৰু বলক আহি থাকক আপোনালোকেও লগে লগে যিহেতু আমাৰ মাক মানে আইতাৰো আহিবলৈ মন আছিলে সেইকাৰণে আইতাক লৈ আহিছোঁ আৰু আইতা থাকে পাঁচআলিত সেইকাৰণে আমি আহিলোঁ পাঁচআলি ফালে আৰু এতিয়া আমি পাঁচআলিৰ পৰা ওলাই আহি আছোঁ আৰু গৈ পামগৈ আমি দুলীয়াজান আৰু তাৰপিছতে পাম এইবোৰ জানে আৰু কি পাম তাৰপিছতে গৈ আমি পামগৈ আমাৰ গন্তব্যস্থানত গতিকে বলক আৰু আমি এনেদৰে কথা পাতি গান শুনি আহি থাকোঁতে পাই গ'লোহি আমাৰ একেবাৰে জনপ্ৰিয় বিধায়ক শ্ৰীযুত ৰামেশ্বৰ তেলী ডাঙৰীয়াৰ বাসগৃহ আৰু এই ৰঙা গেট দেখিলে নহয় এইটোৱে হৈছে তেওঁৰ ঘৰ আৰু এতিয়া আমি পালোহি এইফালে মন্দিৰটো চাওকচোন ইমান ধুনীয়া কিন্তু ভিডিঅ'টো ভালকৈ কৰিব নহ'ল আৰু এতিয়া আমি বৰ্তমান পালোহি আৰু টেঙাখাট পামগৈ বেছি সময় নাই আৰু প্ৰায় 6 কিলোমিটাৰমান আছে ফাইনেলি আমি চাবুৱা পালোহি ফাইনেলি আমি পালোহি পুস্কিহঁতৰ ঘৰ আৰু এইফালে চাওকচোন আগফালে সিহঁতে ইমান ধুনীয়াকৈ ফুলবোৰ লগাই থৈছে দেখি ভাল লাগিলে সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখাই দিওঁ বলক প্ৰথমে ফুলনিখন চাই লওঁ এতিয়া পালোহি কেইদিনমান এই ঘৰ পালোহি বোলে চাওকচোন ফুলবোৰ ইমান ধুনীয়াকৈ ওলমাই থৈছে দেখাইছে আপোনালোকক চাব দেই আৰু এতিয়া আমি আহিছোঁ অকণমান ৰাস্তাৰ ফালে ওলাই আৰু এইফালে আৰিয়ানে মোক জেগা দেখাবলৈ আনিছে দেই হাই হেল্ল' বলক এতিয়া আপোনালোককো দেখুৱাওঁ আৰু যিহেতু প্ৰথমবাৰ আহিছোঁ সেইকাৰণে আপোনালোককো এটা বিশেষ বস্তু এটা বস্তু নহয় আৰু নামঘৰ দেখুৱাম আপোনালোকক আমাৰ ইয়াত ফেমাছ আৰু ন বলক আৰু এয়া চাওকচোন এখন গেট আৰু এইফালে লিখা আছে কি আছে চাংমাই গাঁও চাংমাই বৰুৱা পথাৰ বামুণীয়া হিলৈধাৰী নাদুৱা গোহাঁই গাঁও আৰু এইখন হৈছে গেট আৰু হুৱা আপোনালোকক দেখুৱাম বুলি কোৱা নামঘৰ দুটা আৰু ইয়াত দুটা নামঘৰ আছে সেইকাৰণে এডোখৰ কি বুলি কয় জুৰীয়া নামঘৰ ন এইটো জুৰীয়া নামঘৰ গেটখনত লিখা আছে আৰু এইফালে এখন কি গাঁও বুলি ক'লে এইফালে
অঁ এইডোখৰ গোহাঁই গাঁও আৰু চাওকচোন পৰিৱেশটো অঁ 7খন গাঁৱৰ মানে আচ্ছা 7খন গাঁও মিলি নাদোৱা গাঁও নেকি 1839 চনতে ইয়া লিখা আছে চাই লওক পুনৰ নিৰ্মাণ কৰা হৈছিলে 2022 চনত মানে এবছৰ হৈ গৈছে আৰু আৰু এয়া নতুন আৰু এয়া পুৰণা দুইটা নিয়ম বেলেগ কি নিয়মখিনি জানা নি নিয়মখিনি এনেকৈ নাজানো বাৰু খালি কোনোবা তাত মাছ মাংস মানে মাছ মাংস ভাত এনেকৈ খোৱা বনোৱা মানে কোনোবা এটা নোখোৱা যাতৰ তেনেকুৱা আৰু সেইজোপা গছ চাওকচোন আৰু এই কথাষাৰ কিমানখিনিলৈকে সত্য সেই কথা মই গম নাপাওঁ ভালকৈ সেইকাৰণে আপোনালোকে যদি কোনোবাই জানে তেনেহ'লে প্লিজ কমেণ্ট কৰি জনাব আৰু আমি ফুৰি মেলি আহিলোঁ আৰু ভাত খাবলৈ ফোন কৰি মাতিলে বেটাই সেইকাৰণে আমি ভাত খাবলৈ আহিছোঁ এতিয়া বৰ্তমান আমিও খাই বৈ আজৰি হৈ লওঁ কিয়নো বহুত দেৰি হৈ গ'ল আৰু আমি ঘৰৰ পৰা ওলাইছিলোঁ 8:30 মান বজাত সেইকাৰণে এতিয়া ভোকো লাগিছে আৰু আমি এতিয়া খাই লওঁগৈ উঠিলে গৈছে দে আদাটো কোনটো 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 দদো কো দদো এতিয়া 11 মাহ সোমাইছে বু একেদিনাখনে জন্ম হৈছে ছোৱালী নাতি গধূলি জন্ম হৈছে তই ইটো সেইটো বাদ দে খাবলৈ যাব নোৱাৰে সেইটোৱে কথা ছোৱালীজনীও নি ঘৰত থৈ দিলোঁগৈ এফালে ৰাতিপুৱা 5টামান বজাত বোৱাৰীজনী বাৰ্থডে এখনহে খাব পাব আৰাম কৰা তেনেহ'লে এইটো ভাইটি হৈ আছে দেই যাওঁগে দেই বাই 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 কৰি আৰু আমি এতিয়া ঘৰলৈ বুলি যাত্ৰা কৰি আহি আছোঁ আৰু এতিয়া আমি বাইপাছেদি আহিছোঁ সেইকাৰণে চাওকচোন বাইপাছেদি যাম আৰু এয়া বাইপাছ পালোহিয়ে আৰু বাইপাছেদি গ'লে মানে আমি ৰাস্তাটো খালী পাম এতিয়া আৰু নহ'লে মানে গোটেই ট্ৰেফিক হৈ যায় সেইকাৰণে যাবলৈ অসুবিধা হয় দেৰিও হৈ যায় আৰু আমি যিহেতু আকৌ গৈ সোমাবগৈ লাগিব মাইনুহঁতৰ ঘৰ আৰু সেইকাৰণে আমি এতিয়া বাইপাছেদি নাই নহয় তাৰ ঘৰত তাৰ হেৰিত আছে কি কয় মাঘেদাত হোটেল দিছে যে চিভিলৰ মুখৰ আগত মানে চিভিলৰ নহয় বন্ধন বেংকৰ মুখৰ আগত আৰু এইফালে পিছফালে চাওকচোন ৰান্ধনি বেলিটো ইমান ধুনীয়া লাগিছে আৰু আমি পিছফালে মাথাত মানে পিছফালে পিঠিত লৈ পিনে গৈ আছোঁ আৰু এতিয়া ঘৰলৈ বুলি আৰু এইফালে পথাৰবোৰ চাওক না সকলোৱে খেতি চপাই আছে ধানবোৰ নি আছে আৰু এইফালে মাটিবোৰ বহুত মানে মুকলি ক'ৰবাত কৰিছে খেতি ক'ৰবাত নাই কৰা আৰু যিসকলে কৰিছে সেইখিনি তেওঁলোকে মানে চপাই আছে আৰু ধানবোৰ মাইনুহঁতৰ ঘৰ পাওঁতে আমাৰ প্ৰায় গধূলিয়ে হৈ গ'ল আৰু বেলি পৰো আৰু এয়া আইতা নামি গৈছে আৰু এইফালে আদিত্য গ'ল আৰু এইফালে চাওকচোন এটাৰ আনাইক আৰু এটাৰ আইতাকে দুইটাকে কোচতে লৈ আছে আৰু যিহেতু জান মানুহৰ গাটো ভাল নাই সেইকাৰণে সি তলত নেখেলে আমাৰ বুমনৰ যেনিবা একো নাই দেই আৰু এয়া চাওকচোন ভায়েকৰ গাড়ীত উঠি খেলি আছে আৰু পিছফালে দাদাইকেইটাই কোনে মই হেৰিয়ত কি কয় নামদাঙত কাম কৰি আছে কয়লা আপোনাৰ কামৰ সেইফালে হেৰি কি কয় হেৰি মাথা ওপৰত আমি এতিয়া যাম নাজানো ভাত খাই ল'লোঁ
না নাই এতিয়া ৰাতি 12টা বজাত আহিব আজি আইতা ডাঙৰ আইতা আৰু অকলেকেইটা গেমত ব্যস্ত কাহুৱা আং 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 আমি খাই বৈ আজৰি হৈ আৰু এতিয়া ঘৰলৈ বুলি যাত্ৰা কৰিছোঁ আৰু বাজিলে প্ৰায় 8টা মানে বাজি গ'ল সেইকাৰণে অলপো মানে বহি নাথাকিলোঁ খাই উঠি আৰু সেইকাৰণে এতিয়া গাড়ীত বহি ল'লোঁ আৰু এতিয়া আমি ঘৰলৈ বুলি যাত্ৰা আকৌ পুনৰ আৰম্ভ কৰিলোঁ আৰু এতিয়া ব'লক আমি ঘৰলৈ যাওঁ নহ'লে ইমান ভাগৰ লাগিছে কেতিয়াকৈ বিচনাখনত পৰোগৈ তেনেকুৱাই লাগিছে আৰু এতিয়া আমি বৰ্তমান লাইপুলিৰ পৰা ওলাই গৈ আছোঁ আৰু সোনকালে যাওঁ আৰু ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ বুলি ভাবিলোঁ আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এইফালে বুমন হৈ গ'ল আমি পালোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক এটা মাৰি দিব আৰু নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে আৰু আজিলৈ আহিলোঁ বাই বাই